হেৰস্ত ইৰাণ ইজৰাইল আমেৰিকাৰ এই যুদ্ধখনত সকলোতকৈ বেছি চাগে ভুগিব গৈ আছে কষ্ট ভাৰতেয়ে আপুনি ভাবিব নোৱাৰে ভাৰতত বস্তুৰ দাম কিটো লেভেলত হ'ব গৈ আছে মানে এই যুদ্ধখন কেতিয়ালৈকে চলিব আমি যদি অলপ আগৰ যুদ্ধবিলাক চাওঁ 2022 চনত ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হৈছিল ভাবিছিলোঁ 2 মাহমান চলিব কিন্তু এতিয়ালৈকে সেই যুদ্ধ ভালকৈ শেষেই হোৱা নাই তাৰপিছত এই আমেৰিকাই ইৰাকৰ লগত যুদ্ধ লাগিছিল 10 বছৰ সেই যুদ্ধ চলিলে প্ৰায় তাৰপিছত আফগানিস্তানৰ যুদ্ধ ইমান বছৰ চলিলে আৰু এই যুদ্ধখনো ইজৰাইল ইউএছৰ বহুতে কৈ আছে যে ছেপ্টেম্বৰলৈকেতো চলিব যদি ছেপ্টেম্বৰলৈকে চলে বৰ্তমান তেলৰ দাম এই 2 দিনমান আগলৈকে প্ৰতি বেৰেল ক্ৰুড অইলৰ দাম হৈ আছিল $70 আৰু বৰ্তমান যা 4-5 দিনৰ ভিতৰত $120 ক্ৰছ কৰি দিলে ক্ৰুড অইলে এতিয়া বাৰু আৰু অলপ কমিছে কিন্তু কমা বাৰা হৈ আছে কাৰণ ৰাস্তাটোৱে বন্ধ গম পাইছে ষ্টেট অফ হাৰমুজ য'ৰ পৰা 1/5 গ্লোবেল ছাপ্লাই আহে তেলৰ আৰু যিবিলাক ৰিফাইনাৰী আছিল ইৰাণত হওক বা চৌদিত হওক সেই ৰিফাইনাৰী তেনেকৈ বোমা মাৰি উৰাই দিছে এই ক্ৰুড অইল বা কেঁচা তেলৰ দাম $1 যদি বাঢ়িছিল ইণ্ডিয়াৰ ইকনমিতে উঠল মাথল লাগি গৈছিল এতিয়া প্ৰতি বেৰেলত $50 বাঢ়িছে মানে ইণ্ডিয়াৰ গোটেই জিডিপিৰ 2% ডাউন হৈ যোৱা ইয়াত চাওক যদি $1 ক্ৰুড অইলৰ প্ৰাইচ বাঢ়ে 1.8 পৰা 2 বিলিয়ন এক্সট্ৰা এনুৱেল কষ্ট আহে ইণ্ডিয়াৰ যদি যুদ্ধখন এনেকৈ 6 মাহমানো চলে ভাবক কি লেভেলত বৰবাদ উঠি যাব ইণ্ডিয়া এতিয়া বহুত জ্ঞানী মানুহে তলত কমেণ্ট কৰিব যে আমিতো গাড়ীয়ে নচলাওঁ বাৰক পেট্ৰল ডিজেলৰ দাম বাৰক আমি চাইকেল চলাম আৰে পেট্ৰল ডিজেলৰ দামৰ ওপৰতে গোটেই ভাৰতৰ অৰ্থনীতি আজি খানাৰ বস্তুৰ দামৰ পৰা ফ্লাইট টিকেটৰ পৰা প্ৰতিটো সৰু জেগাত চব বস্তুৰ দাম হৈ যাব কাৰণ ক্ৰুড অইল যেতিয়া বাহিৰৰ পৰা কিনাত বেছি পইচা যাব এতিয়া চৰকাৰে চেষ্টা কৰিব কিছু দূৰলৈকে যে আমি পেট্ৰল ডিজেলৰ দাম সাধাৰণ ৰাইজৰ কাৰণে বঢ়াই নিদিওঁ কিন্তু কেতিয়ালৈকে এটা লেভেলত গৈ পিনে চৰকাৰৰ উপায় নোহোৱা হ'ব যেতিয়া ইণ্ডিয়া জিডিপিৰ 2% ডাউন হৈ যাব তেতিয়া কি দেশখন বচাবলৈ পেট্ৰল ডিজেলৰ দাম বঢ়াই দিবই লাগিব কাৰণ ইণ্ডিয়াই 90% বাহিৰৰ পৰা ইম্পৰ্টে কৰে আজি যদি ৰিজাৰ্ভৰ কথা কওঁ ইণ্টাৰনেশ্যনেল এনাৰ্জি এজেঞ্চি ৰিপৰ্ট মতে আজি জাপানৰ লগত 260 দিনৰ তেল আছে ছিংগাপুৰৰ লগত 245 দিনৰ সাউথ কোৰিয়াৰ লগত 210 ইউএছৰ প্ৰায় 200 আৰু এইবিলাক দেশটো ইমান বেছি নিৰ্ভৰ নকৰেয়ে বেলেগৰ তেলৰ ওপৰত চাইনাৰ লগত 104 দিনৰ জাৰ্মানীৰ লগত 90 দিন আৰু ইণ্ডিয়াৰ লগত মাত্ৰ 25 আৰু পাকিস্তানৰ লগত মাত্ৰ 2 দিনৰ এই ক্ৰুড অইলৰ প্ৰাইচ বঢ়াৰ লগে লগে ডাইৰেক্টটো আমাৰ পকেটত এফেক্ট হ'ব চৰকাৰে নিদিয়ে কিন্তু লাহে লাহে চৰকাৰে তাক কণ্ট্ৰল কৰিব নোৱাৰা হৈ যাব অলৰেডি কৰোনা টাইপৰ সিচুৱেশ্যন এটা আহি গৈছে মানে কি পুৰা সেন্সেক্স ডাউন শেয়াৰ মাৰ্কেট ডাউন যাৰ যি ইনভেষ্টমেণ্ট আছিল সব ইনভেষ্টমেণ্ট বৰ্তমান ডাউন সব ৰেড কিন্তু এটা কথা সদায় মনত ৰাখিব যুদ্ধ বেছি টাইম নচলে যেনেকৈ কৰোনাও বহুত টাইম নচলিল কিন্তু যিকেইদিন চলিল ডাউন আৰু যেতিয়া শেষ হ'ব তেতিয়া পুৰা ওপৰত যাব যেনেকৈ কৰোনাৰ পিছত আমি শ্বেয়াৰ মাৰ্কেটত এটা এনেকুৱা ডাইৰেক্ট আপ দেখিলোঁ সেইবাবে যদি আপোনালোকে ইনভেষ্টমেণ্টৰ লগত জড়িত এই গোটেই চিটুৱেশ্যনটোৰ এটা ফাইদা উঠাব পাৰে কেনেকুৱাকৈ শূন্য নামৰ এটা প্লেটফৰ্ম আছে য'ত নামে যিহেতু শূন্য তাত কোনো ব্ৰকাৰেজ ফিজ নাই সেই প্লেটফৰ্মটোৰ জৰিয়তে আপোনালোকে ইনভেষ্টমেণ্টত যাব পাৰে তাত মিউচুৱেল ফাণ্ড হওক শ্বেয়াৰ হওক কিবা হওক চব ইনভেষ্টমেণ্ট কৰিব পাৰে যিটো মই নিজেও ব্যৱহাৰ কৰোঁ তো বৰ্তমান বহুত শ্বেয়াৰ টেয়াৰৰ দাম বহুত কমি আছে চ' আমি যদি বৰ্তমান ইনভেষ্টত যাওঁ পিছলৈকে ই বহুত বাঢ়ি যাব তো এতিয়া লাহে কিছুমান ৰেষ্টুৰেণ্ট বন্ধ হ'ব পাৰে ফ্লাইটৰ টিকেটৰ দাম বহুত বাঢ়ি যাব কিবা হ'ব তাৰপিছত হোটেল সেই হৈ যাব কিন্তু পিছত আৰু ঠিক হ'ব সেইবাবে এই সময়খিনিৰ ফাইদা যদি উঠাব ইচ্ছা কৰে উঠাব পাৰে দেখিছেন আৰু কমেণ্ট পিনত লিংক আছে চাব পাৰে শূন্য এতিয়া নিশ্চয় শুনি আছে আপোনালোকে যে আমেৰিকা ডনাল্ড ট্ৰাম্পে নৰেন্দ্ৰ মোদীক পাৰ্মিশ্যন দিছে যে ৰাছিয়াৰ পৰা তেল কিনিব পৰা একচুৱেলি এইবিলাক একদম এটা ফেক নিউজ মানে কি ক'ব গ'লে ইণ্ডিয়ান মিডিয়াই কৰা এইটো এটা সেনেহেন যন্ত্ৰ এটা হয় মানে চাওক ভাৰত এখন ইণ্ডিপেণ্ডেণ্ট নেশ্যন ভাৰতক কাৰো পাৰ্মিশ্যন নালাগে কোনোবা দেশৰ এখনৰ পৰা তেল কিনিবলৈ আৰু এই যিটো উলিয়াই আছে আমেৰিকাই যে ইণ্ডিয়াক পাৰ্মিশ্যন দিছোঁ অমুক দিছোঁ ভৌক দিছোঁ 2022তে ইণ্ডিয়াই কৈছিল যে যোনখন দেশৰ পৰা আমি ভাল ৰেটত তেল পাওঁ সেইখন দেশৰ পৰা তেল কিনিম আৰু ইভেন ৰাছিয়াৰ তেল কিনিবলৈ আমেৰিকায়ো কৈছিল এয়া চাওক They bought Russian oil because we wanted somebody to buy Russian oil at a price cap. That was not a violation or anything. It was actually the design of the policy because as a commodity we didn't want. কোনোবাই ৰাছিয়াৰ তেল কিনিবই লাগিব নহ'লে তেলৰ দাম বাঢ়ি যাব মিডল ইষ্টত যি তেল আছে গাল্ফ কাণ্ট্ৰিত তেলৰ দাম বাঢ়ি যাব তো একচুৱেলি ৰাছিয়াৰ পৰা ইণ্ডিয়াই তেল কিনিলে সেই তেল আহি পাওঁতে বহুত দিন লাগে
ঘূৰি ঘূৰি আহিব লাগে ন তো প্ৰায় 1 মাহমান লাগে কিন্তু মিডল ইষ্টৰ পৰা ষ্ট্ৰেইট অফ হাৰ্মুছেৰে যি তেল আহে সেই তেলত বেছি দিন নালাগে ষ্ট্ৰেইট অফ হাৰ্মুজ বন্ধ হোৱাৰ কাৰণেহে তেলৰ হাহাকাৰটো লাগিছে ক্ৰুড অইলৰ প্ৰাইচ বাঢ়িছে এতিয়া ৰাছিয়াৰ পৰা তেল কিনিলে ভাৰতৰো লাভ ৰাছিয়াৰো লাভ আমেৰিকাৰো লাভ আৰু গোটেই তেলৰে গোটেই পৃথিৱীখনৰে লাভ কাৰণ কিনিবই লাগিব নহ'লে এইফালত তেল দাম বাঢ়ি যাব এতিয়া চাওক পাকিস্তানে কি কৰিছে জানেনে লকডাউন টাইপৰ চিটুৱেশ্যন ক্ৰিয়েট কৰি দিছে যাতে মানে মানুহ জলদি কাৰণ সিহঁতৰ লগত 2 দিনত আছে ন এটা অৱস্থাই নাই সিহঁতৰ আৰু এইফালে চাইনাইও যিমান তেলজাতীয় সামগ্ৰীৰ বনোৱা বস্তু এক্সপৰ্ট কৰে চব এক্সপৰ্ট বন্ধ কৰি দিছে আমাৰ ভাৰতত যদি চাওঁ আমি ভাৰতে কি কৰোঁ স্পেচিয়েলি ক্ৰুড অইল আনো বাহিৰৰ পৰা আৰু ক্ৰুড অইলেৰে আমি বহুত বস্তু বনাই পিনে বা ৰিফাইন কৰি পিনে পেট্ৰল ডিজেল বাহিৰত বেচোঁ তো এইখন মই লিষ্ট উলিয়াইছোঁ কিমান বস্তু এক্সপৰ্ট কৰোঁ আমি ইণ্ডিয়াই পেট্ৰল জাতীয় বস্তু এইবিলাক চব বন্ধ হ'ব তো বুজিব পাৰিছে আপোনালোকে কিমান ডাঙৰ প্ৰব্লেম আহি আছে ভাৰতৰ কাৰণে যদি এই যুদ্ধখন শেষ নহয় ভাৰতে তেল কিনিব নোৱাৰিব তেল পৰা বস্তু বনাই বেচিব নোৱাৰিব নিজৰ কাৰণে তেল সেই কৰিব নোৱাৰিব তেলৰ দাম মানে চৰকাৰ কি কৰিব আৰু তো এনেকুৱা এটা চিটুৱেশ্যন নহওক তাৰে আশা আৰু এই চিটুৱেশ্যনৰ ফাইদা যদি আপুনি ল'ব ইচ্ছা কৰে ৰেজিষ্ট্ৰেশ্যনৰ কমেণ্ট বিন্দুৰ পৰা 0 ডাউনলোড কৰক তাত ইনভেষ্ট কৰক যেতিয়া এই গোটেই ঘটনাটো শেষ হৈ যাব তাৰপিছত হৰে প্ৰাইচ বাঢ়িব আৰু আপুনি কম প্ৰাইজত কিনা শ্বেয়াৰ বেছি প্ৰাইচ হ'ব